Hello my dear students, myself Dibakar Bodoloi, Assistant Professor, Department of Education, Nagaon College. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰিছোঁ তোমালোকে মই বনোৱা ভিডিঅ'সমূহ চাই উপকৃত হৈছা আৰু যদি উপকৃত হৈছা তেতিয়াহ'লে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু লগতে কমেন্টছ, লাইক আৰু শ্বেয়াৰ কৰিবা বুলি আশা থাকিলে। So, আজিৰ আলোচনাৰ বিষয় হ'ল differences between recall and recognition. যে পুনঃস্মৰণ আৰু প্ৰত্যভিজ্ঞাৰ মাজৰ পাৰ্থক্যসমূহৰ বিষয়ে আজি আমি আলোচনা কৰিম। So, before going to discuss the differences between recall and recognition, আমি যে পুনঃস্মৰণ আৰু প্ৰত্যভিজ্ঞাৰ মাজৰ পাৰ্থক্যসমূহ জনাৰ আগতে যে পুনঃস্মৰণ আৰু প্ৰত্যভিজ্ঞানো কি তাক আমি জানোচোন আহা। পুনঃস্মৰণ হ'ল অতীতৰ আহৰণ কৰা অভিজ্ঞতা সমূহক বা অতীতত আহৰণ কৰা অভিজ্ঞতাৰ স্মৃতি প্ৰতিৰূপ সমূহক বাস্তৱত হুবহু স্বৰূপে কোনো ধৰণৰ পৰিৱৰ্তন নোহোৱাকৈ পুনৰুদ্ধাৰ বা মনত পেলাই তুলিব পৰা ক্ষমতাকে বা মানসিক শক্তিকে পুনঃস্মৰণ বুলি কোৱা হয়। আনহাতে প্ৰত্যভিজ্ঞা হ'ল স্মৃতিৰ চতুৰ্থ পৰ্যায়। এই পৰ্যায়ত সাধাৰণতে যে পুনৰ স্মৰণৰ দ্বাৰা যে পুনৰ উদ্ধাৰ হোৱা যে স্মৃতিৰ প্ৰতিৰূপৰ অৱস্থিতি, সেই প্ৰতিৰূপৰ অৱস্থিতিসমূহক চিনাক্তকৰণ কৰি তোলাৰ এক প্ৰক্ৰিয়া। কিয়নো কেতিয়াবা আমাৰ কি হয় যে আমি যিবোৰ মনত পেলাব খুজিছোঁ তাৰ বিপৰীতে আন এটা বিষয়বস্তুহে সাধাৰণতে আমাৰ মনলৈ আহে। ইয়াৰ কাৰণ হ'ল যে বিভিন্ন ধৰণৰ বিষয়বস্তুসমূহৰ লগত থকা সাদৃশ্য বা বিভিন্ন ধৰণৰ বিষয়বস্তুসমূহৰ লগত থকা বৈসাদৃশ্যৰ কাৰণে কেতিয়াবা একেই ধৰণৰ লগা বিষয়বস্তুবোৰহে আমি কেতিয়াবা যে পুনৰ উদ্ধাৰ কৰি তুলিবলৈ সক্ষম হওঁ। যে গতিকে যে প্ৰত্যভিজ্ঞাৰ কাম হ'ল যে অতীতৰ আহৰণ কৰা অভিজ্ঞতাক যে পুনঃস্মৰণ কৰাৰ বেলিকা তাক সঠিকভাৱে পুনৰ উদ্ধাৰ কৰি তুলিবলৈ সক্ষম হৈছে নে নাই তাক চিনাক্তকৰণ কৰাৰ হ'ল এক প্ৰক্ৰিয়া। সো এতিয়া আহাচোন চাওঁ যে পুনঃস্মৰণ আৰু প্ৰত্যভিজ্ঞাৰ মাজতনো কেনে ধৰণৰ পাৰ্থক্যবোৰ আছে। Recall is comparatively difficult form of remembering. যে পুনঃস্মৰণ হ'ল যে মনত পেলোৱাৰ বা অতীতৰ অভিজ্ঞতাসমূহক পুনৰ উদ্ধাৰ কৰি তোলাৰ এক কঠিন পৰ্যায় বুলি কোৱা হৈছে। যে কিয়নো পুনঃস্মৰণৰ বেলিকা অতীতৰ অভিজ্ঞতাসমূহ আহৰণৰ উপৰিও ইয়াক সঠিকভাৱে সংৰক্ষণ কৰি তোলাটো খুবেই প্ৰয়োজন। যদিহে সঠিকভাৱে সংৰক্ষণ কৰি তুলিব পৰা নাযায় তেতিয়াহ'লে তাক আমি কেতিয়াও যে পুনৰ উদ্ধাৰ কৰি তুলিবৰ কাৰণে সক্ষম নহ'ম। আনহাতে recognition is comparatively an easier form of remembering. যে প্ৰত্যভিজ্ঞাক এজন ব্যক্তিৰ অতীতৰ অভিজ্ঞতাসমূহক মনত পেলোৱাৰ এক সহজ পৰ্যায় বুলি কোৱা হৈছে। যে কিয়নো যে প্ৰত্যভিজ্ঞাৰ বেলিকা অলৰেডি পুনৰ স্মৰণৰ জৰিয়তে অতীতৰ স্মৃতিবোৰ আমাৰ সচেতন মনত অৱস্থিত হৈ থাকে। গতিকে সচেতন মনত অৱস্থিত হৈ থকা বা অলৰেডি পুনৰ উদ্ধাৰ হোৱা অভিজ্ঞতাসমূহৰ ওপৰত ভিত্তি কৰিহে চিনাক্তকৰণ কৰি তুলিব লাগে। সেই গতিকে প্ৰত্যভিজ্ঞাক এক সহজ পৰ্যায় বুলি কোৱা হৈছে। আনহাতে the past experiences is revived purely on the basis of mental image. Recall means to revive the past experiences through the mental image of an individual. যে মানসিক প্ৰতিৰূপৰ ওপৰত ভিত্তি কৰিহে এজন ব্যক্তিয়ে পুনঃস্মৰণ কৰি তুলিবলৈ সক্ষম হয়। আনহাতে in recognition, a past experience is already present
বিফোর সেন্সেস যে প্ৰত্যভিজ্ঞাৰ বেলিকা অলৰেডি বা ইতিমধ্যেই যে পুনৰ স্মৰণৰ দ্বাৰা যে পুনৰ উদ্ধাৰ হোৱা স্মৃতিৰ প্ৰতিৰূপসমূহ আমাৰ সন্মুখত স্পষ্ট হৈ থাকে আৰু সেই গতিকে ইয়াক আমি অতি সহজেই চিনাক্তকৰণ কৰি তুলিবৰ কাৰণে সক্ষম হওঁ। In recall, it is an act of retaining and reviving the image. পুনঃস্মৰণ হ'ল যে কোনো এটা বিষয়বস্তু বা স্মৃতিৰ প্ৰতিৰূপবোৰক সংৰক্ষণ কৰা আৰু তাক যে আচলতে পুনৰ উদ্ধাৰ কৰাৰ হ'ল এক কাৰ্য বা এক হ'ল ক্ৰিয়া। আনহাতে recognition is an act of identifying and verifying images. প্ৰত্যভিজ্ঞাৰ কাৰ্য হ'ল যে পুনৰ স্মৰণৰ দ্বাৰা পুনৰ উদ্ধাৰ হোৱা স্মৃতিৰ প্ৰতিৰূপবোৰক চিনাক্তকৰণ কৰি তোলা আৰু তাক যে আচলতে ভেৰিফাই কৰি তোলা যে অতীতৰ অভিজ্ঞতা আৰু বৰ্তমানৰ অভিজ্ঞতাৰ মাজত সাদৃশ্য আছেনে নাই সেইবোৰ ভেৰিফাই কৰি তোলাৰ কাম হ'ল যে প্ৰত্যভিজ্ঞাৰ। In recall needs better power of mental organization. যে এজন ব্যক্তিয়ে অতীতৰ অভিজ্ঞতাসমূহ হুবহু স্বৰূপে পুনৰ স্মৰণ কৰি তোলাৰ ক্ষেত্ৰত এক মানসিক সংগঠনৰ খুবেই প্ৰয়োজন। আনহাতে ইন ৰিকগনিশ্যন বেটাৰ মেণ্টেল পাৱাৰ ইজ নট এছেঞ্চিয়েল। যে উন্নত পৰ্যায়ৰ মানসিক শক্তিৰ কোনো প্ৰয়োজন নাই যে কিয়নো অলৰেডি আমাৰ সন্মুখত যে পুনৰ উদ্ধাৰ হোৱাৰ স্মৃতিৰ প্ৰতিৰূপসমূহ উপস্থিত হৈয়ে থাকে। চ' সেই গতিকে যে ৰিকগনিশ্যনত কোৱা হৈছে যে এজন ব্যক্তিয়ে কথাবোৰ মনত পেলাবৰ কাৰণে যে উচ্চ পৰ্যায়ৰ মানসিক শক্তিৰ কোনো প্ৰয়োজন নাই। At last, in recall, it is indicative of true memory power of individual. যে পুনৰ স্মৰণক এজন ব্যক্তিৰ প্ৰকৃত স্মৃতি শক্তি বুলি গণ্য কৰিব পাৰি। আনহাতে it is not indicative of true memory power of individual. যে প্ৰত্যভিজ্ঞাক এজন ব্যক্তিৰ প্ৰকৃত স্মৃতি বুলি অভিহিত কৰি তুলিব নোৱাৰি কিয়নো প্ৰত্যভিজ্ঞাৰ বেলিকা এজন ব্যক্তিয়ে খুব সহজে বিষয়বস্তুসমূহ মনত পেলাবৰ কাৰণে সক্ষম হয় যিহেতু স্মৃতিৰ প্ৰতিৰূপবিলাক যে পুনৰ স্মৰণৰ দ্বাৰা আমাৰ সচেতন মনত অৱস্থিত হৈ থাকে।